এই ফিল্ডত আমি যিবিলাক সমস্যাৰ সন্মুখীন হৈছোঁ সামাজিকভাৱে হওক বা চৰকাৰীভাৱে হওক বা বিভিন্ন দিশত যিবিলাক সমস্যা আজি আমি চবে সন্মুখীন হৈ আছোঁ সমস্যাবিলাকৰ সমাধান বিচাৰি পেলাই আমি বিশেষকৈ ইয়াত আলোচনা চক্ৰ আমাৰ প্ৰতিনিধি সভা সেইবিলাক আমি অনুষ্ঠিত কৰিম আৰু বিশেষকৈ যিটো কনভেনশ্যনটো আগুৱাই অনাৰ কথাটো কৈছে যে আমি বহুত বছৰৰ পৰাই চাই আছোঁ যে আমি একাডেমিক ইয়াৰৰ লগত মিলাব বিচাৰিছোঁ যিহেতু ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন কাম কৰিবলৈ এটা ভাল এটা টাইম লাগে আৰু সেইকাৰণে জানুৱাৰীত একাডেমিক ইয়াৰটো আৰম্ভ হৈ ষ্টুডেণ্টবিলাকৰ কিন্তু আমি জানুৱাৰী ফেব্ৰুৱাৰীত আমাৰ কনফাৰেন্সৰ কাৰণে ব্যস্ত থকা হয় তো সেইকাৰণে ষ্টুডেণ্টসকলক নতুনকৈ এডমিশ্যন হোৱাৰ লগে লগে তেখেতসকলক যিটো কাউন্সেলিং কৰিব লাগে আলোচনা বিলোচনা হ'ব লাগে গাৰ্জেন টিচাৰৰ লগত সেই প্ৰগ্ৰামবিলাক আমি সদায় মিছ কৰোঁ তো ইয়াৰ বাহিৰে বাকীখিনি যি কাম সামাজিক কামবিলাকো কৰাৰ কাৰণে এটা ভাল এটা সময় থাকে তো সেইকাৰণে আমি যেনেকৈ নহওক ডিচেম্বৰৰ আগত কনফাৰেন্সটো বা কনভেনশ্যনবিলাক কৰাৰ কাৰণে আগৰ পৰা চিন্তা চৰ্চা কৰি আহিছিলোঁ আৰু এইবাৰ আমি প্ৰথম চেষ্টা কৰিছোঁ যে নৱেম্বৰ আৰু ডিচেম্বৰৰ ভিতৰত যেনেকৈ নহওক আমাৰ কনফাৰেন্সটো আমি সমাপ্ত কৰিব লাগে আৰু নেক্সট ছেশ্যনত আমি জানুৱাৰী 1 তাৰিখৰ পৰাই মানে এটা নতুন এটা প্ৰগ্ৰাম লৈ পেলাই কাম যাতে আৰম্ভ কৰি উদ্দেশ্য ৰাখি আমাৰ যিটো কনভেনশ্যন সেইটো আমি আগুৱাই আনিছোঁ চাওক বড়োলেণ্ড ইছ্যুক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ কোনো আপোচ নাই ইয়াত আমি যোৱা দীৰ্ঘদিন ধৰি আৰু সংগ্ৰাম কৰিছোঁ এতিয়াও কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম কিন্তু ইয়াত আন্দোলনকাৰী সংগঠন বুলি ক'লে অকল নিখিল বড়ো ছাত্ৰ সন্থা নহয় ইয়াত সশস্ত্ৰ সংগ্ৰামী হিচাপে NDP আছে আৰু বিভিন্ন দল সংগঠন আছে গতিকে আজি বড়োলেণ্ডৰ যি দাবী বা বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ যিটো সংগ্ৰাম এই সংগ্ৰামটো বহুত সময়ত এইটো মানে এটা কোৰ্সটো অলপ চেঞ্জ কৰি পেলাই কামবিলাক কৰা হৈছে আৰু সেইকাৰণে BSc একৰ্ড কৰা হৈছে BTC একৰ্ড কৰা হৈছে তেনেকুৱা ধৰণৰ আজি যিটো পৰিস্থিতি ইয়াত
সৰ্বভাৰতত তেলেংগানা গঠন হোৱাৰ পিছত যিমান ষ্টেট বিচৰা আন্দোলন আছে চবেই আজি একত্ৰিত হৈ পেলাই আমি সংগ্ৰাম কৰি আছোঁ আৰু শেহতীয়াভাৱে ছেকেণ্ড যিটো NDA গভৰ্ণমেণ্ট আহিল মোদী ডাঙৰীয়াৰ নেতৃত্বত ইয়াত জম্মু কাশ্মীৰটো এটা ষ্টেট আছিলে সেই ষ্টেটটো দুভাগ কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰি গঠন কৰা হ'ল আৰু এই এনেকুৱা এটা পৰিস্থিতিত আমি সকলো এতিয়া চিন্তিত হৈছোঁ যে চৰকাৰখনে কি কৰি আছে যে এটা ৰাজ্য ভাগ কৰি পেলাই ইউনিয়ন টেৰিটৰি বনাইছে কিন্তু য'ত ৰাজ্য বিচাৰি আছে সেই ইছ্যুবিলাক এড্ৰেছ কৰাৰ কাৰণে যি পলিচি লাগে সেই পলিচিটো এতিয়ালৈকে ৰচনা কৰা নাই বা তেখেতসকলে হাতত লোৱা নাই তো এইটোৰ কাৰণে আমি সকলোৱে চিন্তিত হৈছোঁ সেইকাৰণে কিন্তু আমি এইটোক লৈ পেলাই কোনো আমাৰ চিন্তাধাৰাটো সলনি কৰাৰ কোনো কথা ভবা নাই কাৰণ বড়োসকলৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থকাৰ প্ৰশ্ন ভূমিৰ নিৰাপত্তাৰ প্ৰশ্ন ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰশ্ন এই গোটেই প্ৰশ্নটো আজি ইয়াৰ উত্তৰটো আজিলৈকে অহা নাই সেইকাৰণে আমাক যেতিয়ালৈকে ৰাজনৈতিক অধিকাৰটো পৰ্যাপ্ত পৰিমাণলৈকে নাপায় তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব গতিকে চৰকাৰক আমি দাবী জনাইছোঁ যোৱাবেলি যেনেকৈ এটা পলিটিকেল লেভেলত ডিছকাশ্যন কৰি আগবাঢ়ি আছিলে এতিয়াও পলিটিকেল লেভেলত ডিছকাশ্যন হ'ব লাগে আৰু বিউৰক্ৰেটিক লেভেলত বিভিন্ন মেল মিটিংবিলাক হৈ আছে কিন্তু পলিচিটো যিহেতু পলিটিকেল লেভেলত লয় আমি চৰকাৰক আহ্বান কৰিছোঁ যে পলিটিকেল লেভেলত ডিছকাশ্যন হ'ব লাগে আৰু ইয়াৰ কাৰণে এটা পলিচি ডিচিশ্যন চৰকাৰে এনাউন্স কৰিব লাগে আৰু সেইটো সমাধান কৰিব লাগে সেইটো আমি বিচাৰোঁ থেংক ইউ